নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহু শুভেচ্ছা সকলোলৈকে জনালোঁ। আজিৰ বিহুৰ প্ৰথমটো দিন গৰু বিহু। বেটা আৰু মানুহজনে কেনেকৈনো গৰু গা ধুৱাইছে তাকে অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। গৰু গা ধুৱাই আহি দুয়োজনে বেটা আৰু মানুহজনে গা পা ধুই ল'লে। গা পা ধুই হোৱাৰ পাছত চাহ জলপান খালে। খোৱাৰ পাছত মানুহজন, বেটা আৰু দেউতা মানে বেটাৰ ভাগৰ দৌতিয়েক কণী যুঁজালে। আৰু চাওকচোন, কণী যুঁজাই সি প্ৰথমতে হাৰিলে যদিও আকৌ যুঁজালেহি। তাৰপিছত জিকিলে, তাৰ আনন্দ ফূৰ্তিবোৰ চাবচোন দেই, হাঁহিত একদম মতলীয়া হৈ আছে। এইকেইটা টান আছে তুমি পাতি দিয়া এনেকে পাতি দিয়া। সেইটো নহয় মুখটো দিয়া, মুখখন দিয়া। বেটা আৰু মানুহজনে কণী যুঁজাবলৈ গৈছিল বুলি যে কৈছিলোঁ, কিমাননো জিকি আনিলে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু মোৰ আজি এটা কেকৰ অৰ্ডাৰ আছিল, কেকটো বনাই অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ আৰু দুকপিমান ফটোও মাৰি থৈছিলোঁ, ইয়াতে লগাই দিছোঁ। চাব, আপোনালোকে কেনেকুৱা লাগিলে জনাব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।